हेलो बंधुসকল আপোনালোকে চাই আছে স্কেৰি আইজ ইউটিউব চেনেল। বন্ধুসকল মোৰ নাম ৰাজীৱ আৰু মই থাকো দিল্লীত। আসলতে ঘৰৰ আৰ্থিক অৱস্থা বেয়া হোৱাৰ কাৰণে পঢ়া শেষ কৰিবলৈ নোৱাৰিলো। দেউতাৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ কাৰণে ঘৰৰ সকলো দায়িত্ব মোৰ ওপৰতে পৰিছিল। সেয়ে মই যিকোনো প্ৰকাৰে মোৰ মা আৰু সৰু ভনীৰ ভৰণ পোষণ কৰিবলগীয়া হৈছিল আৰু ঘৰ চলোৱাৰ কাৰণে কিবা কাম ধান্দাও কৰিব লগাত পৰিছিল। কিন্তু এই সকলোবিলাক ইমান সহজ নাছিল, কাৰণ দেউতাৰ মৃত্যুৰ পিছত মই আৰু মোৰ পৰিয়ালটো সম্পূৰ্ণৰূপে ভাগি পৰিছিল, যাৰ পৰা ওলাবলৈ আমাৰ বহুত সময় লাগিছিল। তাৰ পিছতে মই আমাৰ এই পৰিস্থিতিৰ পৰা বাচিবলৈ পঢ়া আধাতে শেষ কৰিবলগীয়া হ'ল। এনেকৈ এদিন মই কাম বিচাৰি ঘূৰি ফুৰিছিলোঁ। কাম বিচাৰি বিচাৰি ৰাতিপুৱাৰ পৰা সন্ধিয়া হ'বলৈ গৈছিল, কিন্তু কাম কতো পোৱা নাছিলোঁ। যতেই মই কাম বিচাৰি গৈছিলোঁ তাতেই তেওঁলোকে এনেকৈ কৈছিল যে ইয়াতে জেগা খালী নাই। যেতিয়া মই নিৰাশ হৈ মোৰ ঘৰলৈ গৈ আছিলোঁ তেতিয়া কোনোবাই মোক পিছফালৰ পৰা মাতিলে, আৰু মই যেতিয়া পিছফালে ঘূৰি চালোঁ তেতিয়া দেখিলোঁ যে সেয়া মোৰ দেউতাৰ বন্ধু গোপাল খুৰা আছিলে। তেওঁ মতাৰ পিছত মই যেতিয়া তেওঁৰ ওচৰলৈ গ'লোঁ তেতিয়া তেওঁ ক'লে যে ক'ৰ পৰা আহি আছা আৰু তোমাৰ দেউতা ভালে আছেনে? তেখেতে এনেকৈ সোধাৰ পিছত মই তেখেতক সকলো কথা ক'লোঁ। এই সকলোবিলাক কথা কৈ থাকোঁতে মোৰ চকুৰে চকু পানী বৈ আহিছিল, আৰু মোৰ কথা শুনি তেখেতৰ বহুত দুখ লাগিল। আৰু তেখেতে মোক সুধিলে যে তুমি অটো চলাব পাৰা? খুৰাই তেনেকৈ সোধাত মই ক'লোঁ, দেউতাৰ অটোখন কেতিয়াবা কেতিয়াবা চলাইছিলোঁ মই, কিন্তু মই কেতিয়াও ৰাস্তালৈ নাই নিয়া, য'ত আমি থাকোঁ তাতেই চলাইছিলোঁ। মই এনেকৈ কোৱাৰ পিছত তেখেতে মোক ৰাতিপুৱা তেখেতৰ ওচৰলৈ মাতিলে, আৰু ইমানখিনি কৈ তেখেতে ঘৰলৈ গুচি গ'ল। তেখেত ঘৰলৈ যোৱাৰ পিছত ময়ো মোৰ ঘৰলৈ গুচি আহিলোঁ। ঘৰলৈ আহি মাক সকলো কথা ক'লোঁ যে গোপাল খুৰাই মোক কিবা কামৰ কাৰণে ৰাতিপুৱা মাতিছে। বন্ধুসকল, মোৰ কথা শুনি মাৰ মুখখন আনন্দতে জিলিকি উঠিলে। তাৰ পিছত আমি ভাত খাই শুই গ'লোঁ। তাৰ পিছদিনা ৰাতিপুৱাই মই গোপাল খুৰাৰ ঘৰ পালোঁ। যেতিয়া মই তেখেতৰ ঘৰ পালোঁ তেতিয়া দেখিলোঁ যে গোপাল খুৰাই অটো চফা কৰি আছে। তেতিয়া মোক দেখি খুৰাই মোক বহিবলৈ ক'লে, কিন্তু মই নবহি অটোখন চফা কৰাত খুৰাক সহায় কৰিলোঁ। অটোখন চফা কৰাৰ পিছত গোপাল খুৰাই মোৰ হাতত অটোৰ চাবিপাত দিলে আৰু ক'লে যে আমি দুয়ো অটোলৈ যাম। খুৰাই এনেকৈ কোৱাৰ পিছত মই অটোলৈ ওলালোঁ, আৰু গোটেই দিন মই অটো চলাই ভাল পইচা উপাৰ্জন কৰিলোঁ। 2-3 দিনলৈকে খুৰাই মোৰ লগতে গৈছিলে, আৰু যেতিয়া তেওঁৰ অনুভৱ হ'ল যে মই অটো ভালকৈ চলাব পাৰোঁ তেতিয়া তেওঁ মোক অকলেই অটোলৈ যাবলৈ দিলে। আৰু যেতিয়া মই সন্ধিয়া অটোলৈ ঘৰ আহিলোঁ তেতিয়া মায়ে মোক দেখি আনন্দিত হৈ পৰিল। মাক আনন্দিত হোৱা দেখি মোৰ দিনটোৰ ভাগৰ নোহোৱা হৈ গ'ল। তাৰপিছত মই দিনটোৰ উপাৰ্জন মাৰ হাতত দিলোঁ। তাৰপিছত আমি সকলোৱে একেলগে বহি ভাত খালোঁ আৰু সোনকালেই শুই গ'লোঁ। ৰাতিপুৱা শুই উঠি মই পূজা পাঠ কৰি অটোলৈ ওলাই গ'লোঁ। দিনটো অটো চলাই মই যেতিয়া ৰাতি 9 বজাত শেষৰ ভাড়াটো থৈ ঘৰলৈ গৈ আছিলোঁ তেতিয়া সন্মুখত এজনী ছোৱালীয়ে হাত দাঙি মোক অটো ৰখাবলৈ কৈ আছিলে। ছোৱালীজনীয়ে হাত দাঙি ৰখিবলৈ কোৱা কাৰণে মই ছোৱালীজনীৰ ওচৰলৈ গৈ অটোখন ৰখালোঁ, আৰু ৰখাৰ লগে লগে সেই ছোৱালীজনীয়ে অটোৰ ভিতৰত আহি বহিলে। ছোৱালীজনীয়ে অটোত বহাৰ লগে লগে মই সুধিলোঁ, ক'লৈ যাব আপুনি? তেতিয়া সেই ছোৱালীজনীয়ে ক'লে, বিশাল নগৰ। সেই ছোৱালীজনীয়ে বিশাল নগৰৰ নাম লোৱাৰ লগে লগে মই তেওঁক অটোৰ পৰা নামিবলৈ ক'লোঁ। আচলতে ইয়াৰ পৰা বিশাল নগৰ দূৰ আছিলে, আৰু তাৰ পৰা ঘূৰি আহোঁতে মোৰ বহুত ৰাতি হৈ যাব। তাৰোপৰি আজি বতৰো ভাল নহয়। মই ছোৱালীজনীক নামিবলৈ কোৱাৰ পিছত ছোৱালীজনীয়ে ক'লে, মই ইয়াতে বহুত সময়ৰ পৰা অটোলৈ ৰৈ আছোঁ, কিন্তু এখন অটো নাই পোৱা, আৰু শেষত আপুনি আহিলে আৰু আপুনিও নাযাওঁ বুলি কৈ আছে। বন্ধুসকল, সেই ছোৱালীজনী বহুত চিন্তিত হৈ থকা দেখি মই বিশাল নগৰলৈ যাবলৈ মান্তি হ'লোঁ, আৰু অটোলৈ মই বিশাল নগৰৰ ফালে যাবলৈ ধৰিলোঁ। তাৰ পিছতেই এটোপ দুটোপ বৰষুণ দিবলৈ ধৰিলে।
আৰু চাওঁতেই ধাৰাসাৰে বৰষুণ দিবলৈ ধৰিলে, যাৰ ফলত অটো চলোৱাত মোৰ বহুত অসুবিধা হ'বলৈ ধৰিলে। বৰষুণৰ কাৰণে মই অটো লাহে লাহে চলাই যাবলৈ ধৰিলোঁ। ৰাস্তাৰে এখন দুখন গাড়ী গৈ আছিলে আৰু সেই ছোৱালীজনীয়ে বহি মোবাইল চলাই আছিলে আৰু মই ভাবি আছিলোঁ মই যিমান সোনকালে পাৰোঁ বিশাল নগৰ পাওঁ। এতিয়াই মই এয়া ভাবিছিলোঁহে, তেনেতে মোৰ চকু সন্মুখত থিয় হৈ থকা ছোৱালী এজনীৰ তাত পৰিল আৰু সেই ছোৱালীজনীক বৰষুণত তিতি থকা দেখি মই আচৰিত হৈ গ'লোঁ যে ইমান ৰাতি এই ছোৱালীজনী এই নিৰ্জন ৰাস্তাত কি কৰি আছে। মই ছোৱালীজনীৰ ফালেই চাইছিলোঁ। তেনেতে অটোৰ ভিতৰত বহি থকা ছোৱালীজনী ক'লে, এয়া কোন যে ইমান ৰাতি ইয়াতে আছে? অটোৰ ছোৱালীজনীৰ কথাত মই ক'লোঁ, হয়তো এনেকুৱাও হ'ব পাৰে আপুনি যেনেকৈ ফচি আছিলে তেনেকৈ চাগে এই ছোৱালীজনীও এই নিৰ্জন ৰাস্তাটোত ফচি আছে। সেই সময়ত কোনো গাড়ী ৰাস্তাৰে অহা যোৱা কৰা নাছিলে। তেতিয়া সেই ছোৱালীজনীয়ে অটো দেখি হাত দাঙি অটো ৰখাবলৈ ক'লে। হাত ডঙাৰ লগে লগে মই সেই ছোৱালীজনীৰ ওচৰত অটো ৰখালোঁ আৰু অটোখন ৰখায়ে মই সেই ছোৱালীজনীৰ ফালে চালোঁ। তেওঁ বৰষুণত তিতাৰ কাৰণে বেয়াকৈ কঁপি আছিলে। তেতিয়া সেই ছোৱালীজনীয়ে ক'লে, দাদা, অলপ দূৰ আগতে মোৰ ঘৰ, কি আপুনি মোক তালৈকে লৈ যাব? সেই ছোৱালীজনীয়ে এনেকৈ কোৱাৰ লগে লগে মই একো নভবাকৈ তেওঁক অটোত বহিবলৈ ক'লোঁ আৰু সেই ছোৱালীজনীয়ে অটোৰ ভিতৰত আহি বহিলে। সেই ছোৱালীজনী বহাৰ পিছত মই আকৌ বিশাল নগৰৰ ফালে যাবলৈ ধৰিলোঁ। অলপ দূৰ গৈয়ে মই ছোৱালীজনীক সুধিলোঁ, আপুনি ক'ৰ পৰা আহিছে? ইমান বৰষুণত এই নিৰ্জন ৰাস্তাত যে ফচিবলগীয়া হ'ল? মই ছোৱালীজনীক সুধিছিলোঁহে মাত্ৰ। তেনেতে মোৰ সন্মুখত এজোপা বিশাল গছ বাগৰি পৰিল আৰু গছজোপা পৰা দেখি মই লগে লগে অটোৰ ব্ৰেক মাৰিলোঁ আৰু লগে লগে গছৰ ডাল এটা প্ৰচণ্ড বেগেৰে আমাৰ অটোৰ ফালে আহিল আৰু মই লগে লগে তললৈ হাউলি দিলোঁ আৰু ডালটোৱে মোৰ অটোৰ গ্লাছখন ভাঙি পিছফালে বহি থকা ছোৱালীজনীৰ, যাক মই বিশাল নগৰলৈ লৈ গৈ আছিলোঁ, তেওঁৰ ডিঙিৰ একেবাৰে কাষেৰে গৈ বাহিৰলৈ ওলাই গ'ল। সেই ডালটো ইমান বেগেৰে পৰিছিল যে মই কাকো একো ক'বলৈ সুবিধাই নাপালোঁ। ভাগ্য ভাল আছিলে যে কাৰো একো ক্ষতি নহ'ল। যদি সেই ডালটো অলপ বাওঁফালেৰে পৰিলেহেঁতেন তেন্তে চিধাই সেই ছোৱালীজনীৰ ডিঙিৰ মাজেৰে সোমাই গ'লহেঁতেন। বন্ধুসকল, এতিয়া আমি বহুত বেয়াকৈ ফচি গৈছিলোঁ, কাৰণ এতিয়া আমি এই নিৰ্জন ৰাস্তাটোত অকলে আছিলোঁ আৰু আমাৰ বাহিৰে এতিয়া ইয়াতে এটা প্ৰাণীও দেখা নাছিলোঁ। এতিয়া মই একো বুজিব পৰা নাছিলোঁ কি কৰোঁ। ইফালে এই বৰষুণ যাকে বৰ বেছি অশান্তি কৰি আছিলে, কাৰণ মই বিশাল নগৰৰ ফালে ওলোৱাৰ পৰা বৰষুণ কমাৰ কোনো নামেই লোৱা নাছিলে আৰু এই গছজোপাও এতিয়া মাজ ৰাস্তাতে পৰিলে। এতিয়া মই ইয়াৰ পৰা কেনেকৈ ওলাই যাওঁ? এতিয়া মই এয়াই ভাবি আছিলোঁ। তেনেতে সেই ছোৱালীজনীয়ে ক'লে যে পিছফালে অলপ দূৰত এটা ৰাস্তা আছে, যিটো জংঘলৰ মাজেৰে গৈ আগত হাইৱেত ওলাইছে। সেই ছোৱালীজনীৰ কথা শুনি মই অটোলৈ সেই ৰাস্তাটোৰ ফালে যাবলৈ ধৰিলোঁ, কাৰণ মোৰ ওচৰত আৰু বেলেগ উপায় নাছিলে। সেইকাৰণে মই সেই ৰাস্তাটোৰ ফালে যাবলৈ ধৰিলোঁ। এতিয়া মই বৰষুণত একেবাৰে তিতি গৈছিলোঁ, কাৰণ অটোৰ সন্মুখৰ গ্লাছখন ভাঙি গৈছিলে, যাৰ বাবে বৰষুণৰ পানী এতিয়া অটোৰ ভিতৰত পৰিবলৈ ধৰিছিল। যেতিয়া মই জংঘলৰ সেই ৰাস্তাটো পালোঁ, তেতিয়া জংঘলৰ ভিতৰৰ পৰা এক অদ্ভুত ধৰণৰ শব্দ শুনিবলৈ পালোঁ। সেই শব্দটো শুনি আমি শিহৰিত হৈ পৰিলোঁ যে এয়া কেনেকুৱা ধৰণৰ শব্দ। এতিয়া মই সেয়াই ভাবি আছিলোঁ। তেনেতে কোনোবা মোৰ অটোৰ সন্মুখেৰে পাৰ হৈ গ'ল। সেয়া দেখি মোৰ শৰীৰ এটা মুহূৰ্তৰ কাৰণে কঁপি উঠিলে। মই একে গতিৰে আগলৈ গৈ থাকিলোঁ। তেনেতে সন্মুখৰ ফালৰ পৰা কোনোবা আমাৰ ফালে আহি থকা দেখিলোঁ আৰু মই বহুত ভয় খাই গ'লোঁ, কাৰণ সন্মুখৰে যিজন আহি আছিলে তেওঁ এবাৰ দেখা দিছিলে আৰু এবাৰ নোহোৱা হৈ গৈছিলে। সেয়া দেখি মোৰ হাত ভৰি কঁপিবলৈ ধৰিছিল। সকলোতকৈ আচৰিত কথাটো হৈছিলে যে মই অটোখন ৰখাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু অটোখন ৰখাই নাছিলে আৰু অটোৰ ভিতৰত থকা ছোৱালী দুজনীয়ে নিজৰ ভিতৰতে কথা পাতি আছিলে। তেওঁক আমাৰ ফালে আহি থকা দেখি মই একো ক'ব পৰা নাছিলোঁ। ভয়তে মোৰ বুকুৰ ধপধপনি বাঢ়ি গৈছিলে। মই সেইফালেই চাই আছিলোঁ। তেনেতে হঠাতেই তেওঁ মোৰ অটোৰ সন্মুখলৈ আহি গ'ল আৰু হঠাতে নোহোৱা হৈ গ'ল। যেতিয়া মই তেওঁক সন্মুখত দেখিলোঁ, তেতিয়া দেখিলোঁ যে তেওঁৰ মুখখন বৰ ভয়ানক আছিলে, যাক দেখিলে যিকোনো মানুহৰে অন্তৰ কঁপি উঠিব। এতিয়া মই বহুত ডাঙৰ বিপদত ফচি গৈছিলোঁ, কিন্তু এতিয়াও ছোৱালী দুজনীয়ে একো গমেই পোৱা নাছিলে
কাৰণ তেওঁলোকে এতিয়ালৈকে সেই ভয়ানক ৰূপ নাই দেখা। সেইকাৰণে তেওঁলোকে নিজৰ ভিতৰতে কথা পাতি আহি আছিলে, কাৰণ অটোৰ দুফালৰ খিৰিকী দুখন বৰষুণৰ কাৰণে পৰ্দা টানি থোৱা আছিলে। সেইকাৰণে তেওঁলোকে একো দেখা নাছিলে। আৰু ইফালে মোৰ ভয়তে হাত ভৰি কঁপিবলৈ ধৰিছিল। মই তেওঁলোকক এই বিষয়ে জনোৱাটো ভাল নহ'ব বুলি ভাবিলোঁ, কাৰণ যদি মই তেওঁলোকক জনাওঁ তেন্তে তেওঁলোকেও মোৰ দৰে ভয়তে একো ক'ব নোৱাৰা হৈ যাব। সেইকাৰণে মই তেওঁলোকক একো নকলোঁ আৰু এই জংঘলৰ পৰা সোনকালে বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিবলৈ ধৰিলোঁ। তাৰপিছত অলপ দূৰ আগবঢ়াৰ পিছতেই মই এই ৰাস্তাৰ মাজতে এজোপা গছ দেখিলোঁ। আৰু যেতিয়াই মই সেই গছজোপাৰ ওচৰ পালোঁ আৰু অটো লাইট যেতিয়া সেই গছজোপাৰ ডালত পৰিলে, তেতিয়া সেয়া দেখি মই অজ্ঞান হোৱাৰ দৰে হ'লোঁ। কাৰণ মই দেখিলোঁ যে সেই ডালটোত আমাৰ তিনিওৰে বডি ওলমি আছিলে। গছত এনেকৈ বডি ওলমি থকা দেখি মই বহুত বেছিকৈ ভয় খাই গ'লোঁ। মোৰ হাত ভৰিয়ে কাম কৰা বন্ধ কৰি দিছিলে। তাৰপিছত মই যেতিয়া অটোৰ পিছফালৰ চিটৰ ফালে চালোঁ, তেতিয়া মই দেখিলোঁ যে তেওঁলোক দুয়ো অটোত নাছিলে। তেওঁলোকক অটোত নেদেখি মই আৰু বেছি ভয় খাবলৈ ধৰিলোঁ। বন্ধুসকল, তাৰপিছত মই যেতিয়া সেই গছজোপাৰ ফালে চালোঁ, তেতিয়া সেয়া দেখি মোৰ শৰীৰটো চেঁচা পৰিবলৈ ধৰিছিল। তেতিয়া মই দেখিলোঁ যে তেওঁলোক দুয়ো গছৰ ডালত বহি আছে, কিন্তু তেওঁলোকৰ চেহেৰা বহুত বেছি ভয়ানক হৈ গৈছিলে। তেওঁলোক দুয়োৰে সেই ভয়ানক ৰূপ দেখি এতিয়া মই বুজিব পৰা নাছিলোঁ এতিয়া কৰোঁ কি। যাক মই বচাবলৈ চেষ্টা কৰি আছিলোঁ, সিয়েই মোক মাৰিবলৈ চেষ্টা কৰি আছিলে। সেই গছজোপা সিহঁত দুয়োটাই পেলাইছিল। এতিয়া মই বহুত বেয়াকৈ ফচি গৈছিলোঁ। এতিয়া মই এয়াই ভাবি আছিলোঁ যে মই এইবিলাকৰ পৰা কেনেকৈ বাচিব পাৰোঁ। আৰু মই অটোখন ষ্টাৰ্ট কৰিলোঁ। তেনেতেই তেওঁলোকে উৰি উৰি অটোৰ সন্মুখলৈ আহি গ'ল আৰু চলিবলৈ ধৰা অটোখন ৰখাই দিলে। অটোখন ৰখাৰ লগে লগে মই অটোৰ পৰা বাহিৰলৈ ওলাই সেই হাইৱেটোৰ ফালে দৌৰিবলৈ ধৰিলোঁ। মই দৌৰি দৌৰি কোনোমতে ৰাস্তা পাইছিলোঁহে। তেনেতে মই এখন অটো ৰৈ থকা দেখিলোঁ। আৰু যেতিয়া মই অটোখনৰ ওচৰলৈ গ'লোঁ, তেতিয়া দেখিলোঁ যে অটোৰ ভিতৰত বহি থকা ড্ৰাইভাৰজনৰ চকুৱে নাছিলে, যিটো দেখি মই চিঞৰি চিঞৰি তাৰ পৰা দৌৰিবলৈ ধৰিলোঁ। এনেকৈ দৌৰি দৌৰি মই যেতিয়া পিছফালে ঘূৰি চালোঁ, তেতিয়া দেখিলোঁ যে সেই অটো ড্ৰাইভাৰজনৰ দৰে বহুকেইজন লোক মোৰ পিছে পিছে আহি আছিলে। তেওঁলোকক মোৰ ফালে আহি থকা দেখি মই হাইৱেৰ ফালে দৌৰি আছিলোঁ। আৰু দৌৰি দৌৰি মই মেইন হাইৱে পাইছিলোঁ। আৰু এতিয়াও অলপ চলপ বৰষুণ দিয়ে আছিলে। মই হাইৱেৰে দৌৰি আছিলোঁ। তেনেতে পিছফালৰ পৰা এটা পোহৰ আহিবলৈ ধৰিছিল, আৰু পোহৰ দেখি মই তাতে ৰখি দিলোঁ। আৰু যেতিয়া মই পিছফালে ঘূৰি চালোঁ, দেখিলোঁ যে পিছফালৰ পৰা এখন কাৰ আহি আছে। আৰু সেই কাৰখন দেখিয়ে মোৰ জিউ ঘূৰি অহা যেন লাগিল। আৰু মই যেতিয়া সেই কাৰখন ৰখাবলৈ হাত দাঙিবলৈ ধৰিলোঁ, কাৰখন ইমান বেগেৰে আহিছিলে যে কাৰখনে ব্ৰেক মাৰি মাৰি মোক খুন্দিয়াই দিলে। আৰু মই অলপ দূৰত ছিটিকি পৰিলোঁ, আৰু মোৰ চকুত অন্ধকাৰে আৱৰি ধৰিলে। আৰু যেতিয়া মোৰ জ্ঞান আহিলে, তেতিয়া মই এখন হস্পিটেলত আছিলোঁ। সন্মুখত মোৰ মা আছিলে। আৰু মাক সন্মুখত দেখি মই মাক সুধিলোঁ। আৰু মায়ে ক'লে যে হস্পিটেলৰ পৰা কোনোবাই ফোন কৰি কৈছিলে যে আপোনাৰ ল'ৰাৰ এক্সিডেণ্ট হৈছে। বন্ধুসকল, তাৰপিছত মই কান্দি কাটি সেই সকলো কথা মোৰ মাক ক'লোঁ। আৰু মাক যোনে ফোন কৰিছিলে, তেওঁ হস্পিটেলৰ পৰা ফোন কৰা নাছিলে, আৰু ফোন কৰা মানুহজনকো লগ পোৱা নাছিলে। বন্ধুসকল, মই মনতে ভাবিলোঁ যে হয়তো তেওঁ কোনোবা ভগৱানৰ ৰূপে আছিলে, যাৰ বাবে মই আজি জীয়াই আছোঁ। নহ'লে ময়ো চাগে সেই সকলোবিলাক অটো ড্ৰাইভাৰৰ দৰে মৰিবলগীয়া হ'লহেঁতেন। বন্ধুসকল, আজিৰ কাহিনীটো ইমানেই। কাহিনীটো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহি আছোঁ আৰু এটা নতুন কাহিনীলৈ। তেতিয়ালৈকে বাই এণ্ড টেক কেয়াৰ।